নমস্কাৰ, মই সমৰ। আমাৰ অসমীয়া পাঠ কিতাপখনিত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটিত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ লৈছোঁ। আহকচোন। প্ৰথম প্ৰশ্ন, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কোন আছিল? উত্তৰ: কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ এগৰাকী কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা, সমাজ সংস্কাৰক, সাম্যবাদী আৰু মুক্তি যুঁজাৰু আছিল। প্ৰশ্ন 2, বিষ্ণু ৰাভাৰ জন্ম কেতিয়া হৈছিল? উত্তৰ: বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী বাংলাদেশৰ ঢাকা চহৰত। প্ৰশ্ন 3, বিষ্ণু ৰাভাক কলাগুৰু উপাধি কোনে কেতিয়া প্ৰদান কৰিছিল? উত্তৰ: ডাক্তৰ সৰ্বেপল্লী ৰাধাকৃষ্ণনে বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি প্ৰদান কৰিছিল। 1940 চনত বিষ্ণুপ্ৰসাদ ৰাভাই কলাগুৰু উপাধি লাভ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, ৰাভাই কুইন এম্প্ৰেছ বঁটা কেতিয়া আৰু কিয় পাইছিল? উত্তৰ: 1926 চনত বিষ্ণুপ্ৰসাদ ৰাভাই কুইন এম্প্ৰেছ বঁটা লাভ কৰিছিল। তেওঁ এই বঁটা দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে লাভ কৰিছিল। প্ৰশ্ন 5, ৰাভাই কাৰ বাবে শিল্প সৃষ্টি কৰিছিল? উত্তৰ: ৰাভাই মানুহৰ বাবে শিল্প সৃষ্টি কৰিছিল। প্ৰশ্ন 6, বিষ্ণু ৰাভা দিৱস প্ৰতি বছৰে কিমান তাৰিখে পালন কৰা হয়? উত্তৰ: বিষ্ণু ৰাভা দিৱস প্ৰতি বছৰে 20 জুনৰ দিনা পালন কৰা হয়। প্ৰশ্ন 7, ৰাভাই ক'ত, কেতিয়া, কিয় আত্মগোপন কৰি থাকিবলগীয়া হৈছিল? উত্তৰ: 1930 চনত দেশৰ চুকে কোণে স্বাধীনতা আন্দোলন চলি থকাৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই কোচবিহাৰত থকা ব্ৰিটিছ এজেণ্টৰ মুখ্য কাৰ্যালয়ত মাজনিশা গৈ জাতীয় পতাকা উৰুৱাই থৈ অহাৰ বাবে ৰাভাই আত্মগোপন কৰি থাকিবলগীয়া হৈছিল। প্ৰশ্ন 8, ৰাভাৰ ৰচিত যিকোনো দুখন গ্ৰন্থৰ নাম লিখা। উত্তৰ: সোণপাহি আৰু মুক্তি দেৱল। প্ৰশ্ন 9, বাক্য ৰচনা কৰা। উত্তীৰ্ণ: ৰামে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। সুৰকাৰ: মানস ৰবীন এজন জনপ্ৰিয় সুৰকাৰ। দেশপ্ৰেমী: দেশপ্ৰেমী মানুহে নিজৰ দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ শংকা নকৰে। প্ৰদৰ্শন: ৰামে ফুটবল খেলত ভাল প্ৰদৰ্শন দেখুৱালে। নিপুণ: ৰামানুজন গণিত বিষয়ত নিপুণ আছিল। 10 নম্বৰ প্ৰশ্নটি এটা শব্দত প্ৰকাশ কৰা। গীত ৰচনা কৰা লোক গীতিকাৰ, গীতত সুৰ দিয়া লোক সুৰকাৰ, নাটক কৰা লোক নাট্যশিল্পী, কবিতা ৰচা লোক কবি, গল্প লিখা লোক গল্পকাৰ, গীত গোৱা লোক গায়ক। 11 নম্বৰ প্ৰশ্ন, সন্ধি ভাঙা। ৰবীন্দ্ৰ, ৰবি যোগ ইন্দ্ৰ, অন্তৰাত্মা, অন্তঃ যোগ আত্মা, সংস্কৃতি, সম যোগ কৃতি, ব্যুৎপত্তি, বি যোগ উৎপত্তি। 12 নম্বৰ প্ৰশ্ন, বিপৰীত শব্দ। অৱসান, উৎপত্তি, লাভ, লোকচান, সৃষ্টি, ধ্বংস, মুক্তি, বন্ধন, আৰম্ভণি, সামৰণি, ধাউতি, অস্পৃহা।